এই 10 টকীয়া নোটৰ আৰু পিছফালে যে থাকে যে যিটো সৰু চকাটো এইটো চাওক গাইজ ফাইনেলি যিটো কাৰণে আহিছিলোঁ সেইটো বস্তু আপোনালোকক দেখাবলৈ ৰেডি হৈ আছোঁ চ' চাব নেকি 1 2 3 মই মোবাইল কভাৰ লগাই ল'লোঁ আৰু এতিয়া টেনশ্যন নাই ৱাটাৰপ্ৰুফ হৈ গ'ল মোবাইল তো নমস্কাৰ ৰাইজ উৰিষ্যাৰ জগন্নাথপুৰী যাত্ৰাৰ এপিছ'ড 3লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈ গ'ল ছেকেণ্ড দিন আৰু আমি এতিয়া গৈ আছোঁ এটা টুৰত মানে ইয়াতে আপোনালোকে সকলোৱে জানে বাছ লৈ পেলাই গোটেই মানুহবিলাকক গোটেই যি ফেমাছ পইণ্ট আছে সেইখিনি ঘূৰাই তো আমি এতিয়া গৈ আছোঁ তালৈকে তো আমি আহি তিনিজন আমি কমল এইফালে পংকজ আৰু মই আহি পেলাই ইয়াত পালোঁহি বাছখনৰ ওচৰত তাৰপিছত আমাৰ বাকী তিনিজন আহি আছে তো এইফালে বাছ কিন্তু এইখন বাছত অলপ কিবা খেলি মেলি হৈ আছে আমি তাকে কথা পাতি আছোঁ মানে কি হৈ আছে আপোনালোকক কৈ আছোঁ ৰ'ব গাইজ লিটাৰেলি মানে এনেকুৱা মানে কি ক'ম আৰু বেয়া খং উঠে ৰাতিপুৱা এনেকুৱা মাথা চাথা গৰম হৈ যায় এই আমাক বাছৰ এইটো নম্বৰ দিলে চাওক 5315 এইটো 5315 কিন্তু ইয়াত এতিয়া আমাক ছিট দিছে এতিয়া লাষ্টৰ ছিট পাঁচটা ছিট দিছে আকৌ ঘাটি আমি মানুহ আছোঁ 6জন আমি আকৌ ঠিকছে ফোন কৰি ইয়াত যিটো টুৰিষ্টৰ এইটো দিছিলে ইয়াত মানে কোম্পানীটোক ফোন কৰি পেলাই আমি ঠিকছে গালি চালি দিলোঁ আৰু আমাৰ পংকজ ভাই মেইন কিন্তু পিংকু মানে পিংকুৱে চব কথা পাতিলে আৰু এইখন বাছতে একে পিছৰ ছিটটো আমাক দিছিলে তাৰপৰা আমি কথা পাতিলোঁ তথাপি আগৰ ছিট দুটা দিলে বাৰু পিংকুকে মোক কিন্তু এতিয়ালৈকে এটা ছিটেই দিয়া নাই গাড়ী ষ্টাৰ্ট দিছে চ' ক'ত নিয়ে দেখাম বাৰু ছিট নিদিলে ইহঁতৰ আগত মানে যিখন বাছ আমাক দিছিলে সেই বাছখনত মাত্ৰ 4টা ছিট আছিলে আমাক মাত্ৰ 4টা ছিট দিছে মানুহ আছোঁ 6জন চ' সেইখন বাছত আমি নুঠিলোঁ আৰু এতিয়া যিখন বাছ দিলে পূৰা AC বাছ পূৰা ভিৰত আছে কিন্তু আমাৰ বেয়া লগা নাই আমি একদম কেবিনত বহি আছোঁ আৰু গাড়ীখনৰ নাম মানে পঞ্চমুখী গাড়ী চ' আল্ট্ৰা বাছ এখন মজা বাছ उसी समय को आप लोगों ने से इस्तेमाल करके चलता रहेगा इस घूमने के अंदर आज आप लोगों को कुछ नियम के बारे में लेकर चलता है आपके साथ में जितने আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল জগন্নাথৰ নাম লৈ কেবিনৰ পৰা একদম ইমান ধুনীয়া ভিউ আপোনালোকক দেখাব পাৰি আছোঁ আৰু নিজেও উপভোগ কৰি আছোঁ সেইখিনি আপোনালোকক মেইন জেগা গৈ দেখামেই গোটেইখিনি আৰু এয়া ড্ৰাইভাৰ আমাক মানে যোনে লৈ গৈ আছে আৰু ভিতৰত গাইড আছে বোলে হেণ্ডিমেন চাওক নাই ইয়াৰ পৰা ভিউটো চাওক নাই তেওঁলোকে আমাক কোৱা মতে মানে তেওঁলোকে এইখিনি নি আমাক ঘূৰাব চন্দ্ৰভাগা বিচ পন্নাৰ এইবিলাক নামটো চাই লওক আপোনালোকে এইখিনি ঘূৰাব আৰু এইখিনি আমি এতিয়া ৰিয়েলত চাবলৈ গৈ আছোঁ আৰু মোৰ এটা বস্তু ভাল লাগিছে ইয়াৰ পৰা আপোনালোকে মই সম্পূৰ্ণ দেখাব পাৰিম যিমান পাৰোঁ সাগৰ আৰু নদীৰ সংগম হয় এইখন নদীৰ নাম হৈছে ভাৰ্গৱী নদী গাইডে আমাক কৈ আছে नदी का नाम है भार्गवी नदी গাইজ এইখন নদী দেখিছে আপুনি শাহৰুখ খান আৰু কৰীনা কাপুৰৰ মানে ফিল্ম এখন ইয়াতে শ্বুটিং কৰা হৈছে গাইজ শাহৰুখ খান আৰু কৰীনা কাপুৰ এখন ফিল্ম আমি এতিয়া আহি গ'লোঁ চন্দ্ৰভাগা বিচ আৰু ইয়াৰ এতিয়া মানে একদম গাড়ী ৰখিছে আমাৰ গাড়ীখন আৰু সাগৰ একদম চাওক কেনেকুৱা মানুহ পূৰা চাৰিওফালে পৰ্যটক একদম আৰু এয়া হৈছে চন্দ্ৰভাগা বিচ যিমান দূৰলৈকে চাই চাওক সাগৰ একদম চ' বিভিন্ন জেগাৰ পৰ্যটক আহি আছে সেইবিলাক টুপি চুপি কিনিব পাৰে চশমা কিনিব পাৰে ডাব নাৰিকল খাব পাৰে ডাব আমি খাম এটা ডাব এটা ভাই চাওক এইকেইদিন মানে ইয়াত গৰমৰ থাকি মই একদম গৰমত সোমাই যোৱা নিচিনা হৈ গৈছে মেৰা হালত এচাই হতা গৰমত সোমাই যোৱা নিচিনা আৰু এয়া চাওক এইবিলাক বিভিন্ন ধৰণৰ কিবা কিবি কিনিব টুপি চশমা অজস্ৰ মানে আৰু এইবিলাকে বেছি সংস আৰু সাগৰ ভাই এটিভি চলাব নেকি এটিভি জলদি ফটো চটো উঠি ল আৰু এইফালে আমাৰ কমল ভাই বোলে গোটেইখিনি আমাৰ সদস্য আছে চলো বোলে এটা ফটো উঠো জলদি গাইজ মই এইকেইদিন গৰমত যেনেকৈ বেয়া অৱস্থা গৈছে নাৰিকল পানী খাই লৈছোঁ পূৰা চ' গাইজ এতিয়া আমি পাই গ'লোঁ কন্যাৰ সূৰ্য মন্দিৰ আৰু ইয়াৰ ভিতৰত আমি গৈ আছোঁ আৰু আমাৰ পূৰব পিংকুহঁত আগত আছে বিশ্বদ্বীপ আগত আছে পিছফালে আছে আমাৰ খৰিঞ্জদা তো বলক আপোনালোককো দেখাম কন্যাৰ সূৰ্য মন্দিৰ আপোনাৰ বজাৰ চাওক মাৰ্কেট কিমান ডাঙৰ মাৰ্কেট বাপৰে বাহ আৰু ইয়াৰ ভিতৰলৈকে আমি এতিয়া গৈ থাকিম ভিতৰত অলপ ফটো চটো তুলিম আৰু বেছি সময় নৰখাই অলপ সময় ৰখাই ইয়াৰ পৰা আমি ইয়াত চাওক মাৰ্কেট আমি मार्केट भी एक्सप्लोर कर रहा हूँ गाइस देख सकते हैं मार्केट की पाई ओ भागिन ए देखाई दे ओ बताए जय जुबिन दा पाहले रे ता पाहले मामा कमल मामा पाई गल मैं कमल ए साहब कमल मामा पाई गल कमल मामा मेन ओ भाई कमलक पाई गल पूरा ओ बेया गरम उठिছে बे गाइस এতিয়া আমি এগলো কৰ্ণাৰত থকা সূৰ্য মন্দিৰ চাবলৈ আৰু আমাৰ পংকজ ভাইত আছে এয়া পিংকু ভাই
সব লাইনত লাগি আছে এই বাপৰে বাপ तोहरा ले ली तो टिकट लो ना आए तुम लोग तुम्हारे भाभी के लिए सामान खरीद रहा है समझ रहे यार टिकट कर ले टिकट हो गया चलो কি খবৰ ট্ৰেইনৰ পৰা এতিয়া আজি লগ পাই গলো দাদাক ভবা নাছিলো দাদা ঘপকে লগ পাই যাম গোটেইখিনিকে লগ পাই গৈছো ইয়াত আমাৰ ট্ৰেইনত যিখিনি একেলগে আহিছিলো গোটেইখিনিকে লগ পালো সো ইয়াত যাওক পুৰা লাইন লাগিব লাগে গাইছ আৰু গোটেইখিনি আমি একেলগে ट्रेन जिखिनि आइसिलो गुटेखिनि एकेलगे गाइस ओए ये फेमस हो यू वेरी चालाक ब्रो क्या नाम है तुम्हारा मैं बाबा टिल्लू टिल्लू नाम तुम्हारा नाम क्या है मगर क्यों ये नाम सब नकय ये एपिने से ऑनलाइन और एफला से ऑफलाइन टिकट करा काउंटर हम ऑफलाइन वाला गेट में है बोल दिया है सबको मां कसम गाइस की नेक्स्ट लेवल यात माने उत्पाद লাগি যায় নহয় ও বাপ্পা ঐ গোটে মানে ইটো টিম সিটো টিম গোটে হবা 10-12খন গাড়ী একেলগে আহি যায় আৰু পুৰা উৎপাত ইটো সিটো সব খেলিমেলি হৈ যায় ইটো বলে মই যা আগত সিটো বলে তো মই যা আগত দে আৰু পুৰা আমি যেনে যেনে সময় আহিলো ঐ কমল কমলवा क्या बोलते हैं शंकर আমি আছো শংকৰ বুলি নাম মানুহজনৰ টিমৰ मेरा गाइड है हम लोगों का गाइड है हम सब अभी एफाले आছো शंकर का गाइड जो है মন্দিৰ বস্তু দেখাম লগক এই 10 টকা নোটৰ আৰু 50 পিছফালে যে থাকে যে যিটো সৰু চকাটো এইটো চাওক এই কাক চাও 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 এই টিকলু এই একদম বেলেগ আৰু কন্যাৰত থকা সূৰ্য মন্দিৰ চাই আৰু এতিয়া আমি গৈ আছো ভুৱনেশ্বৰ তাতে আমি ভাত চাত খাই ললো কন্যাৰতে আৰু ভুৱনেশ্বৰৰ এতিয়া কি কি আছে আমি সকলোবোৰ চাম আপোনালোককো দেখাম তো বলক আগতে ভুৱনেশ্বৰ পাই লওঁ গাইছ এতিয়া আহি পাইছোঁ ভুৱনেশ্বৰ আৰু ইয়াত আছে লিংৰাজ মন্দিৰ আৰু এইখন যাওক ফ্লাইট কিমান ওচৰত দি গৈছে ৱাও ৰাইট চাওক আৰু এইফালে আছে লিংৰাজ মন্দিৰ আৰু আমি তালৈকে দৰ্শন কৰিব গৈ আছোঁ বাট এতিয়া চাওক না বতৰ কি মজা একদম ৱাও গাইছ সাংঘাতিক একদম পুৰীত মানে আমি ইমান গৰমত উতলি আছোঁ কিন্তু বাবাৰ আশীৰ্বাদ নে কি বুলি ক'ম চাওকচোন ইয়াত আহি পাইছোঁ বৰষুণ পুৰা কুল হৈ গৈছোঁ মানে গাইছ মস্ত আৰু ৱেডাৰটো চাই ভাল লাগিছে ভুৱনেশ্বৰত এয়া হৈছে ভুৱনেশ্বৰৰ লিংৰাজ মন্দিৰ আৰু এতিয়া আমি ভিতৰলৈ দৰ্শন কৰিব যাওঁ চাওক ৰথ বনাই দিছে ৰথ এইফালৰ পৰা মানে দৰ্শন কৰিবলৈ লাইন লাগিব লাগিব আৰু এইবিলাক পাণ্ডা চাণ্ডা বহি আছে দেখিছে তো এয়া এনে আৰু বৰষুণ ঠাণ্ডা বৰষুণ হৈ গ'ল গছজোপা বা মেইন গেট এইফালে মানে ইয়াত দৰ্শন কৰিব পাৰি আপোনাক কিনিছিলোঁ এটা মোবাইল কভাৰ মানে মোবাইলৰ বেগ এটাৰ আৰু আমি আহিছিলোঁ এটা মস্ত ধুনীয়া ভিউ চাবলৈ ভিউ চাওক এইপিনে একদম খণ্ডগিৰি পাহাৰত এতিয়া মোৰ বৃন্দাবনত কিনা কভাৰ এতিয়া কামত দিছে আৰু মোৰ অৱস্থা চাব বহুত বেয়া অৱস্থা চাওক তিতি কাপোৰ শেষ মানে ৰাতিলৈতো যোৱাৰ পৰা শেষ আৰু মানুহবোৰ এতিয়াও ফটো দি আছে বৰষুণত পইচা দিছে মানে মানুহে পূৰা হুচল কৰি দিছে তো ব'লক মই মোবাইল কভাৰটো সোমাই পেলাওঁ আপোনালোকক দেখাই আছোঁ মই মোবাইল কভাৰ লগাই ল'লোঁ আৰু এতিয়া টেনশ্যন নাই ৱাটাৰপ্ৰুফ হৈ গ'ল মোবাইল ব'লক তিতিলোঁ যেতিয়া তিতিলোঁ আৰু আপোনালোককো ভিউখিনি দেখাই যাওঁ চ' যিমান পাৰিছোঁ চাওক না গাইছ ইয়াৰ পৰা ভিউ চাওক অ' ভাই মোবাইল কভাৰ মোক কামাল দেখিছে আমাৰ কেইকেইটা পূৰা হেপী হৈ গৈছে বৰষুণত তিতিও চাওক জয় জগন্নাথ চাওক ইয়াৰ পৰা এয়া চাওক খণ্ডগিৰি উদয়গিৰি আৰু এয়াও চাওক এয়া আমাৰ পূৰা ভাই ভাই যেতিয়া টাইম হৈ গ'ল 5:18 আৰু আমি এতিয়া আহি পাই গ'লোঁ সেই ফাইনেল ডেষ্টিনেশ্যন এইটো হৈছে নন্দন কানন উৰিষ্যাৰ চবতছে ফেমাছ চিৰিয়াঘৰ চিৰিয়াখানা আৰু বিখ্যাত চিৰিয়াখানা ব'লক এতিয়া ইয়াৰ ভিতৰত আমি কি কি চাওঁ অলপ দেখা মোবাইলৰ চাৰ্জো নাই মোৰ মানে বহুত দিগদাৰ হৈ আছে মোবাইলৰ চাৰ্জ নাইকিয়াৰ কাৰণে তো যিমানলৈকে ভিডিঅ' ৰেকৰ্ড হয় সকলো দেখাবলৈ চেষ্টা কৰিম তো ব'লক গাইছ এতিয়া আমি আহি পাই গ'লোঁ সেই নন্দন কানন আৰু আপোনালোকে দেখিব পাইছে চ' আগত আমাৰ পাৰ্টি গৈ আছে নন্দন কাননৰ ওচৰত আমাৰ কেইকেইটা পূৰা জোচ এই ফটো এণ্ট্ৰি কৰিম চলো কি কি চাব পাৰোঁ দেখাই আছোঁ আপোনালোকক চাব ফাইনেলি हम लोग एंट्री कर चुके हैं नंदन कानन चिड़ियाखाना नामটো হৈছে নন্দন কানন চিৰিয়াখানা উৰিষ্যাৰ ফেমাছ চিৰিয়াখানা এণ্ট্ৰি নহয় আমাৰ এতিয়াহে এণ্ট্ৰি হৈছে মানে এতিয়া আমি চাম নন্দন কানন ব'লক কি কি চাব পাৰোঁ নন্দন কাননত আমাৰ
এইটো মাছটো চাওক পূৰা বগা মাছ এইফালে এটা শংখ আছে আৰু এইটো এই মাছটো চাওক কেনেকুৱা ডাঙৰ ডাঙৰ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মাছ এইবিলাক সাগৰীয় মাছ এইবিলাক পুঠি দৰিকণা ইত্যাদি ত' এইপিনে আছে একুৱাৰিয়ামত মানে ইয়াত চব থৈ দিছে আৰু এইবিলাক মাছ বিভিন্ন ধৰণৰ মাছ আছে আৰু এইকেইটা মাছ চাওক এইকেইটা মাছ চবচে বেছি ভাল লাগিছে এইকেইটা মাছ ৱাও গাইছ এই মাছটো হৈছে কি নামটো কোমল চাকাৰ মাউত এইটো বোলে খেলাই খায় গাইছ ফাইনেলি যিটো কাৰণে আহিছিলোঁ সেইটো বস্তু আপোনালোকক দেখাবলৈ ৰেডি হৈ আছোঁ চ' চাব নেকি 1 2 3 অ' ভাই বগা বাঘ চাওক সেইটো বগা বাঘ গাইছ সেইটোৱে মই চাবলৈ বিচাৰিছিলোঁ বাকীখিনিতো আমাৰ তাৰ চিৰিয়াখানা দেখিছোঁ কিন্তু ইয়াত দেখা নাছিলোঁ এই বগা বাঘ গাইছ এইটো বাঘ চাওক আমি আহিছোঁ